সকলোকে নমস্কাৰ জনাই মোৰ চয়নিকা ভ্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা ৰেচিপি বনাবলৈ লৈছোঁ, সেইটো হৈছে ঔটেঙা ইফালে আৰু মাছ। আজি ঔটেঙা আৰু মাছে ভাত খাম, ৰান্ধিম দেই, চাই থাকিব দেই সকলোৱে। এইফালে মাছ লৈছোঁ, ধুই লৈছোঁ, হালধি সানি লৈছোঁ, নিমখ সানি লৈছোঁ, এতিয়া ভাজিম। আৰু এইফালে মই ঔটেঙা কাটি আছোঁ। এইফালে মই ভিডিঅ' বনাই আছোঁ, বাজনীয়ে হাঁহি আছে এইফালে। আৰু এয়াই আৰু এইফালে মাছ কেইপিচ লৈছোঁ ঔটেঙাত দিবলৈ উলিয়াই থৈছোঁ, আৰু এই কেইপিচ ফ্ৰাই কৰিম যিহেতু। এইফালে আলু কাটি আছে, আমি ঔটেঙাত আলুও দিম এটা। আৰু চাই থাকিব দেই সকলোৱে, এয়া হাঁহিছে। আৰু এয়া মাছ, ঔটেঙা আৰু আলু, এতিয়া চাই থাকক, বনাই থাকোঁ। আৰু এইফালে ঔটেঙাটো কাটিব পৰা নাই, চাকুখন সৰু হৈ গ'ল যিহেতু। আজি মানে মই ঔটেঙাটো থেতেলিয়াই বনাম। আপোনালোকে বাৰু থেতেলিয়াই বনায়নে? মই ইয়াত থেতেলিয়াই ঔটেঙা বনাম আজি, ঔটেঙা আৰু মাছ। চাই থাকিব কেনেকৈ বনাওঁ। আপোনালোকেও কেতিয়াবা বনাই খাবচোন মোৰ দৰে, বহুত ধুনীয়া টেষ্টি হয় দেই। আৰু এয়া হৈ গ'ল ঔটেঙাটো লাষ্ট কাটি কাটি, এতিয়া কাটিব লৈছোঁ পিচ কৰি। চাই থাকিব দেই, এয়া পটাপট কাটি লওঁ। আৰু এইফালে মাছো দিছোঁ, এয়া মাছ ফ্ৰাই কৰি আছোঁ। আৰু এইফালে ঔটেঙাখিনি কাটি হৈ গ'ল, এতিয়া থেতেলিয়াই আছোঁ। এয়া মই থেতেলিয়াই আছোঁ, আজি বেলেগ ধৰণে বনাম নহয়, ঔটেঙাটো থেতেলিয়াইহে বনাম দেই, চাই থাকিব। আৰু আমাৰ খুন্দনা নাই যিহেতু গ্লাছতে থেতেলিয়াই আছোঁ, আৰু আটা বেলনাডালেদি। এইফালে মাছো দিছে, মাছ ফ্ৰাই কৰি আছোঁ এইফালে। আৰু এইফালে খুন্দি আছোঁ। আৰু এইফালে মাছ কেইপিচ হৈ গ'ল ফ্ৰাই কৰা। এই মাছৰ মূৰ দুটা দিম ঔটেঙাত। আৰু এইফালে যোগাৰ কৰিছোঁ ধনিয়া, আদা, নহৰু, পিঁয়াজ, জলকীয়া এইবোৰ। আৰু সেইফালে দিম এটা কেৰাহীত, এইটো কেৰাহীত দিম ঔটেঙা, আৰু এটা কেৰাহীত দিছোঁ মাছ। দুফালে বনাইছোঁ। এয়া পিঁয়াজ, আলু দি ল'লোঁ, আলুখিনি ভাজি ল'ম অকণমান, তাৰপিছত ঔটেঙাটো দি দিম। এইফালে ঔটেঙাখিনি গোটেইখিনি থেতেলিয়াই হৈ গ'ল। আৰু এইফালে আদা নহৰুখিনি এতিয়া থেতেলিয়াব বাজনীয়ে। আৰু মই এইফালে ঔটেঙাটো বনাই আছোঁ, ঔটেঙাখিনিও দি ল'লোঁ, অকণমান আলুখিনি ভাজিছোঁ, তাৰপিছতে ঔটেঙা দি ল'লোঁ। আৰু এতিয়া নিমখ দি ল'লোঁ, এতিয়া নিমখ দি আৰু অকণমান ভাজিম যিহেতু। এতিয়া অকণমান ঢাকনখন দি দিওঁ, ঢাকন দি এইফালে মাছখিনিও ওলটাব আছে নহয়, সেইখিনিও ওলটাই লওঁ। মাছখিনি বাৰু ফ্ৰাই কৰিয়ে দি দিম ঔটেঙাত। আগতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এইফালে ঔটেঙাখিনি চাওকচোন কিমান ধুনীয়া হৈছে। আৰু থেতেলিয়াই ল'লে মানে ধুনীয়াকৈ টেঙাটো ওলাই যায়, সেয়েহে থেতেলিয়াই খাওঁ আমি বেছিভাগ। আদা নহৰুখিনিও দি দিলোঁ, আদা নহৰু জলকীয়া পিচিকেনে দি দিলোঁ। আৰু এতিয়া আমি অকণমান গৰম পানী দিছিলোঁ দেই, আৰু এতিয়া গৰম পানীয়ে দিম লাষ্টত। এয়া গৰম পানী দি দিলোঁ। আৰু এতিয়া মাছ কেইপিচ দি ল'ম, ফ্ৰাই কৰা মাছ কেইপিচ। এয়া যিহেতু আমি 3জন মানুহ, সেয়েহে 3 পিচ মাছ দিলোঁ। আৰু যিখিনি মাছৰ মূৰ আছিলে সেইখিনিও দি লৈছোঁ। এয়া লাষ্ট ফাইনেল লুক হৈ গ'ল, লাষ্টত ধনিয়া পাত দিলোঁ। বহুত বেছি নিচিনা লাগিছে, কিন্তু বহুত বেছি নহয়, ঔটেঙা অলপ বেছিয়ে হৈ গ'ল যিহেতু, একো নাই বাৰু। আৰু এইফালে আমাৰ চাটনি, তিয়ঁহ, মটৰ, বিলাহী, গাজৰ, ধনিয়া। এইফালে মাছৰ শাক ৰেডি, টেঙা শাক। আৰু চাব দেই, এয়া চাহ কি ধুনীয়া, খাওঁ খাওঁ লাগিছেনে আপোনালোকক বাৰু? মোৰ কিন্তু দেখিয়ে খাওঁ খাওঁ লাগিছে। আৰু এইফালে ফাইনেল, এতিয়া আমি ভাত খাওঁ দেই ঔটেঙা শাকেৰে। এইফালে মোবাইল চাই আছে আমাৰ মালিক। আৰু এইফালে গৰম পানী লৈ আহিলে বাজনীয়ে জগত, যিহেতু আজি বহুত ঠাণ্ডা, বতাহো মাৰিছে।
বহুত ঠাণ্ডা হৈছে দিল্লীত। এয়া মই ভাত সাজি আছোঁ। এইফালে এইয়া এনেকৈ আৰু মই খাওঁ। এয়া কেনেকুৱা হৈছে খাবলৈ। বাই বাই। আজি ভিডিঅ'টো এইখিনি।